Hello everyone, welcome to my YouTube channel Lisa's Kitchen. আজি মই বনাব লৈছো watermelon mojito. আহকচোন চাই লওঁ কেনেদৰে বনাও। মই এটা গ্লাস লৈ লৈছো। তাত কেইপিস মান তৰমুজ, কেটামান পদুনা পাত, এপিস নেমু। ইয়া এইখিনি এডাল মাৰি লৈ পেলাই ভালদৰে পিছি লম। আপোনালোকে বিচাৰিলে ইয়াত অলপ নিমখও এড কৰি দিব পাৰে। মই এড কৰা নাই নিমখ। এতিয়া মই এইখিনি হৈ গল। এতিয়া অলপ স্প্ৰাইট ইয়াত দি লম। কেইপিস মান তৰমুজ ইয়াৰ ওপৰত দি দিম। এপিস নেমু দি দিছো ডেকোৰেশনৰ কাৰণে আৰু কেটামান পদুনা পাত। আপোনালোকেও ঘৰতে অতি সহজে এনেদৰে তৰমুজৰ মহিটো বনাব পাৰিব। যদি আজি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক, শেয়াৰ আৰু কমেন্ট কৰি জনাব আৰু লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব যাতে আহিব লগা সকলো নতুন ভিডিওৰ নটিফিকেশন আপোনালোকে পাই থাকে।